সাবস্ক্রাইব কৰক অভিনৱ অনুৰাগ শো চেনেলটো আৰু লগতে বেল আইকনটো দবাই দিব সদায় এনেকৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। Hi friends, welcome back to my channel Abhinav and Anurag. So, আজি মানে আমি এটা আনবক্সিং ভিডিঅ' কৰিব গৈ আছো আৰু এটো আমি ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো আপোনালোকে চাব পাৰে আৰু এটো আজি আমি আনবক্সিং কৰিব গৈ আছো আৰু ইয়াৰ ভিতৰত আছে হট হুইলছ আৰু মোৰ ভাইটিয়ে হট হুইলছ খেলি বহুত ভাল পায় আৰু ইয়াৰ আজি এই টয়টো অহাৰ কাৰণে বহুত ফুটি লাগি আছে। ভাইটি কিবা ক'বা নেকি? মোৰ নাম অনুৰাগ কুমাৰ। আপোনালোকে বেলেগ ভিডিঅ'ত দেখিছে চাগে আৰু এইটো আমি আনবক্সিং কৰিম আৰু টেষ্টিং কৰিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ আমি এইটো এতিয়া আনবক্সিং কৰিব লৈছোঁ। আপোনালোকেও চাওক আমি কেনেকৈ আনবক্সিং কৰোঁ, ইয়াৰ ভিতৰত কি পাওঁ আৰু এতিয়া আমি আনবক্সিং কৰিছোঁ। কেটুৱে নুখুলিছে। কেঁচি দিয়ে কাটিব লাগিব। ফ্ৰেণ্ডছ আমাৰ ওচৰত টয়টো ওলাই গ'ল আৰু এইটো টয় ইয়াৰ ওপৰত বাবল ৰেপাৰ এটা লাগি আছে। আমি বাবল ৰেপাৰটো আঁতৰাইছোঁ এতিয়া আৰু ইয়াৰ ভিতৰত টেপ লাগি আছে আৰু এইটো আমাৰ ওচৰত টয় আপোনালোকে চাব পাৰে। এইটো চক হট হুইল আৰু ইয়াত কি কি লিখা আছে আপোনালোকক দেখুৱাইছোঁ এতিয়া। ফ্ৰেণ্ডছ এইটো আমাৰ ওচৰত টয় আৰু ইয়াত কি কি লিখা আছে আপোনালোকক দেখুৱাইছোঁ। ইয়াত লিখা আছে হট হুইল আৰু ইয়াত মনষ্টাৰ আছে আৰু ইয়াত লিখা আছে স্পীড দ্য স্নেয়াৰ কাৰ ইনক্লুডেড আৰু ইয়াত লিখা আছে ডিপ সি স্নাৰ মানে এই ট্ৰেকটোৰ নাম আৰু ইয়াত চিটি লিখা আছে আৰু ইয়াত লিখা আছে 3 to 8 years আৰু পিছফালে আছে আমাৰ লঞ্চ এ কাৰ এণ্ড ডিফিট দ্য স্নাৰ মানে এনেকুৱা এইবিলাক বস্তু পাম ইয়াৰ ভিতৰত আৰু ইয়াৰ প্ৰাইচটো লিখা আছে 349 rupees আৰু ইয়াত আপোনালোকৰ লিখা আছে কাণ্ট্ৰি অফ অৰিজিন মানে এইটো ইণ্ডিয়াতে বনাইছে, ইণ্ডিয়া লিখা আছে আৰু এইটো আমি এতিয়া টয়টো অপেন কৰিম। তেতিয়াহ'লে বলক আমি চাওঁ ইয়াৰ ভিতৰত কি কি পাওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰি দিয়ক। ফ্ৰেণ্ডছ আমি এতিয়া এইটো অপেন কৰিব লৈছোঁ আৰু এইটো ইয়াৰ ভিতৰত কি কি পায় আমি চাম আৰু এইটো অপেন কৰিছোঁ আমি আৰু ইয়াৰ ভিতৰত কি কি পায় আৰু ইয়াৰ ভিতৰত ইমান গাল বস্তু ৱাও আপোনালোকে চব ইমান ডাঙৰ ডাঙৰ বস্তু পায় আৰু এইটো ট্ৰেক আৰু ইয়াত লিখা আছে কিছুমান বস্তু দিছে ইয়াৰ লগত আপোনালোকে চাব পাৰে আৰু এইটো ইয়াৰ ভিতৰত কি কি পায় আমি চাওঁ। ইয়াত টেপ এটা লগা আছে আমি এইটো খোলোঁ আমি আৰু ইয়াৰ ভিতৰত আমি কিছুমান বস্তু পাওঁ আৰু এইকেইটা আছে আমাৰ ওচৰত। ইয়াত এখন কাৰ্ডবৰ্ড নিচিনা কিবা এটা দিছে চাই লওঁ। ইয়াত এটা ইনষ্ট্ৰাকশ্যন মেনুৱেল দিছে, ইয়াত কি কেনেকৈ কি কৰিব লাগিব চব লিখা আছে। এইটো পঢ়ি পিনে আমি এতিয়া টয়টো বনাম আৰু এতিয়া টেষ্টিং কৰিম। তেতিয়াহ'লে বলক আমি টেষ্টিং কৰোঁ। আপোনালোকে চাব পাৰে ইমান গাল বস্তু পালোঁ আমি। ইয়াৰ লগত দুটা ট্ৰেক আৰু এইটো কাৰ পালোঁ আমি এটা চক আৰু লগতে কিবা কাগজ নিচিনা বস্তু এটা পালোঁ আৰু এইটো কি কৰিব লাগিব আমি এতিয়া ইনষ্ট্ৰাকশ্যন মেনুৱেলত পঢ়িম আৰু বনাই যাম। এতিয়া আপোনালোকে চাই থাকক কেনেকৈ বনাওঁ আমি।
টেষ্টিং কৰিম তেতিয়াহ'লে ব'লক আমি চাওঁ এই টয়টো কেনেকুৱা ফ্ৰেণ্ডছ আমাৰ এইটো টয়টো বনাই হৈ গ'ল এইটো আমাৰ মনষ্টাৰটো বনাই ল'লোঁ আমি চাব পাৰে আপোনালোকে মনষ্টাৰ আৰু এইটো মুখ মনষ্টাৰৰ আৰু লগতে এইটো আমাৰ ট্ৰেকটো বনাই হৈ গ'ল আপোনালোকে চাব পাৰে আৰু এইটো ট্ৰেকটো আমাৰ আৰু লগতে আমাৰ ওচৰত তিনিখনকৈ হট হুইলছ কাৰো আছে আপোনালোকে চাব পাৰে এই দুখন আমাৰ ওচৰত হট হুইলছ আগতেই আছিলে আৰু এখন নতুন পালোঁ ট্ৰেকৰ লগত তেতিয়াহ'লে আমি এতিয়া টেষ্টিং কৰিম ভাইটি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আমাৰ আৰু এই টয়টো এতিয়া টেষ্টিং কৰিম তেতিয়াহ'লে ব'লক আমি চাওঁ কেনেকুৱা হয় এইটো টয় আপোনালোকে এই টয়টো কেনেকুৱা পালে হট হুইলছটো ভাল আছিলে ন আৰু যদি ভাল লাগিলে আপোনালোকে কিনিব পাৰে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰি দিয়ক আমি সদায় এনেকৈ নতুন নতুন টয় আনি থাকোঁ আৰু বহুত বেলেগ বেলেগ ভিডিঅ' দিওঁ আৰু লগতে এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু আমি নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই